Hello everyone, welcome back to our channel Mulberry Silk Hub. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰতে ব্ল্যাক ষ্টেপল কটন কাপোৰ এযোৰ লৈ আহিছো আৰু তাতে ঘিসাৰ কাম কৰিছে। ঘিসাৰ বিউটিটোৱে হ'ল বহুত আনইভেন টেক্সচাৰ, ক'বাত ডাৰ্ক থাকিব, ক'বাত লাইট থাকিব। গোটেই কাপোৰযোৰৰ সৌন্দৰ্যটোৱে হেতু মানে ঘিসাৰ যোনটো সৌন্দৰ্য হেতু ভাগে আহে আনইভেন টেক্সচাৰৰ কাৰণে, মানে কালাৰ টেক্সচাৰৰ কাৰণে। এইখিনি চাওক, ক'বাত ডাৰ্ক ক'বাত লাইট দেখিছেনে? এইটো ডাৰ্ক লাইট ধুনীয়া, বহুতে ধুনীয়া লাগিছে ব্ল্যাকত ঘিসা কালাৰ কামখিনি। আৰু এইটো গছ বুটাখিনি কৰা হৈছে। আৰু এখন হ'ল মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে এনেকুৱাকে কাম কৰা আছে আৰু মেখেলাটো বুটা দিয়া হৈছে। আৰু এইখিনি হ'ল সাইড পাৰি, ঘিসাতে কাম কৰা হৈছে সাইড পাৰি গিটাও। আৰু ব্লাউজটো আপোনালোকক দেখাই দিওঁ। ওকে, এইটো হ'ল আপোনালোকৰ ব্লাউজ, যোনটো আপোনাৰ সাইড পাৰি যোনটো পটি আছে হেনেকুৱাকে বৈ দিয়া গৈছে। সেই পটিটো হাতত লগাব পাৰিব, সিম্পল ব্লাউজ হয়, একেটা পটিয়ে দিয়া হৈছে। কাপোৰযোৰ ল'ব বিচাৰিলে আমাৰ ইনষ্টাগ্ৰামত যোগাযোগ কৰিব আৰু অৰ্ডাৰ কেনেকৈ কৰিব লাগে পুৰা প্ৰচেছটো বুজাই দিয়া হ'ব। আমাৰ ইনষ্টাগ্ৰাম পেজৰ নামটো হৈছে মালবেৰী চিল্ক হাব, একেলগে লিখিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়া দেখাব লৈছো এযোৰ ষ্টেপল কটন কাপোৰ, গেৰো ডিজাইনত আছে। বিৰাটে ধুনীয়া কাপোৰযোৰ। চাওক, আপোনাৰ এৰী সূতাৰ কাম হৈছে, নেভি ব্লু কালাৰত আছে, পিংক এণ্ড এৰী সূতা মাজতে কাম হৈছে। আকৌ গেৰো ডিজাইনত এনেকে মাজতে বুকুতে পৰাকে এইখিনি বুকুতে পৰিব। বিৰাটে ধুনীয়া কাপোৰ, কমফৰ্টেবল হয় ষ্টেপল কটন পিন্ধিবলে। আৰু এইকেইটা হ'ল আপোনাৰ সাইড পাৰিকেইটা। আৰু এইখন হ'ল মেখেলাখনতো আপোনাৰ এনেকুৱাকে মেখেলা পটিটোত কাম কৰা হৈছে আৰু ওপৰলৈকে এনেকা বুটা কৰা হৈছে। বিৰাটে ধুনীয়া কাপোৰ। ল'ব বিচাৰিলে আমাক ইনষ্টাগ্ৰামত যোগাযোগ কৰিব।